হেল্ল' এভৰিৱান, অহা 5 এপ্ৰিল তাৰিখে আমাৰ এখন ছুটি ছবি আহি আছে, যিখনৰ নাম হৈছে মন বহাগী। 5 তাৰিখে সন্ধিয়া 5 বজাত আপোনালোকে চাব ল'ব আমাৰ AN প্ৰডাকশ্যন ইউটিউব চেনেলত। আৰু যিসকলে এতিয়ালৈকে ইউটিউব চেনেলত আমাৰ ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে ছাবস্ক্ৰাইব কৰি লওক এতিয়া, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ লগে আপোনালোকে পাই যায়। আৰু আগৰবিলাকত যেনেকৈ মৰম দিয়া আহিছে, এইখনো তেনেকৈ মৰম দিব। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যাতে মানে সকলো মানুহে চাবলৈ পায় আৰু আগ্ৰহ কৰিব, যাতে আমি আগলৈ আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ। সকলোৱে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। অহা 5 এপ্ৰিল তাৰিখে সন্ধিয়া 5 বজাত এখন সুন্দৰ ছুটি ছবি মন বহাগী আহি আছে। AN ইউটিউব চেনেলটো এতিয়াই গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক আৰু চাবলৈ নাপাহৰিব সন্ধিয়া 5 বজাত 5 এপ্ৰিল তাৰিখে। চ' ধন্যবাদ। হেল্ল' এভৰিৱান, মই বিপাশা। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অহা ইংৰাজী 5 এপ্ৰিল তাৰিখ অৰ্থাৎ শনিবাৰে AN প্ৰডাকশ্যন নামৰ ইউটিউব চেনেলটোত এখন ধুনীয়া শ্বৰ্ট ফিল্ম যাৰ নাম মন বহাগী আপোনালোকৰ মাজত মুকলি কৰি দিয়া হ'ব। গতিকে আমাৰ এই ছবিখনক সকলোৱে আঁকোৱালি লয় যাতে আৰু বহুত বেছি মৰম দিয়ে যাতে। থেংক ইউ। নমস্কাৰ, মই ধনশ্ৰী। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 5 এপ্ৰিল তাৰিখে বিয়লি 5 বজাৰ লগে লগে মন বহাগী নামৰ এখন ছুটি ছবি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব। ছুটি ছবিখন আপোনালোকে AN প্ৰডাকশ্যন নামৰ ইউটিউব চেনেলটোত উপভোগ কৰিবলৈ পাব। গতিকে সকলোৱে ছুটি ছবিখন চাব আৰু মৰম দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই সুকন্যা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 5 এপ্ৰিল তাৰিখে AN প্ৰডাকশ্যন নামৰ ইউটিউব চেনেলটিত মন বহাগী নামৰ এখন শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব। আশা কৰোঁ সকলোৱে চাব আৰু কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যিহেতু এপ্ৰিলৰ 5 তাৰিখে সন্ধিয়া 5 বজাত AN প্ৰডাকশ্যন নামৰ ইউটিউব চেনেলটোত এখন নতুন ছুটি ছবি শুভমুক্তি পাবলৈ গৈ আছে। চ' আশা কৰিলোঁ আৰু কামনা কৰিলোঁ যাতে আপোনালোকে সিমানখিনি মৰম দিয়ে আৰু ফিল্মখন আঁকোৱালি লয় আৰু চাবলৈ নাপাহৰিব। আৰু যদি নতুন এতিয়াই যাওক চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি থকগৈ। AN প্ৰডাকশ্যন বুলি আছে আৰু যিহেতু আপোনালোকৰ সকলোৰে মাজত আহি আছে মন বহাগী। চ' মন বহাগী আপোনাৰ মৰম দিয়ক, চেনে দিয়ক আৰু যিমান পাৰে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আশা কৰিলোঁ যাতে আপোনালোকে চাবলৈ নাপাহৰে। ধন্যবাদ। নমস্কাৰ, মই নিহা বৰুৱা। পোনপ্ৰথমে আপোনালোকক আগতীয়াকৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী 5 এপ্ৰিল শনিবাৰে সন্ধিয়া 5 বজাত AN প্ৰডাকশ্যন নামৰ চেনেলটোত মন বহাগী নামৰ এখনি ছুটি ছবি মুক্তি লাভ কৰিব। আশা কৰোঁ আপোনালোক সকলোৰে মৰম, আশীৰ্বাদ, সহায় সহযোগিতা কামনা কৰিছোঁ। শেষত সকলোৰে দিনটো ভালে যাওক। ধন্যবাদ।